নমস্কাৰ, মই জোনালী ব্লগৰ নতুন এটা ভিডিঅ'লৈ সকলো ইউটিউবৰ বন্ধু বান্ধৱীকে স্বাগতম জনালোঁ। বহুত গৰম দিছে আৰু সেই গৰমৰ মাজতে মই আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। চ' সকলোৱে মোৰ ভিডিঅ'টো চাব, আহক চাই যাওঁ ভিডিঅ'টো। এয়া বহুত গৰম আৰু ৰ'দ গৰম আৰু তাতে মোৰ গেছ হৈ গ'ল। আজি এনেদৰে মই ভাত বনাব লগা হৈছে আৰু কোনে কোনে এনেকৈ বনাই পাইছিলে মোক প্লিজ কমেণ্ট কৰি জনাব। এনেকৈ মই ভাতখিনি জুই জ্বলাই টেৱাখন দি তাত কুকাৰটো উঠাই দিলোঁ আৰু এয়া নাৰ মাছ বজাৰৰ পৰা অনা হৈছিলে। নাৰ মাছকেইটা মই ধুনীয়াকৈ বাছি কুচি ধুই মেলি এয়া হালধি নিমখ অকণ সানি লৈছোঁ আৰু এইকেইটা মই কি কৰোঁ চাই যাওক। এয়া দেখিছে নহয়, এডাল ছাতিৰ শিকলি লৈছোঁ আৰু তাতে মাছকেইটা এনেদৰে সুমুৱাই ইয়াত জুই তাপত মই দি দিছোঁ। জুই তাপতে হৈ যাব। এইকেইটা আমাৰ ভাষাত কয় বিন্দিয়া আৰু ইয়াত কয় খৰিকাত দিয়া। চ' বিন্দিয়াই হওক বা খৰিকাত দিয়াই হওক, মই কেনেদৰে মাছকেইটা বনাম সেই ৰেচিপিটো আপোনালোকে চাই যাওক। আৰু বাকী থকা মাছকেইটা মই জিকা আৰু ভোলৰ সৈতে তৰকাৰী বনাম। এয়া মোৰ ভাতটো সকলোৱে হৈ গৈছে আৰু মাছখিনিও মোৰ হৈ গৈছে। অকণমান জুই লাগিছে পুৰিছে। এয়া মই ভাতখিনি এয়া হুইচেল দি দিলে আৰু ভাতখিনি নমাই ল'লোঁ। লৈ এয়া মাছখিনিও মই এটা মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ল'বলৈ এয়া মাছখিনি দি দিছোঁ আৰু ইয়াত জুতি লগাবলৈ দি দিছোঁ এয়া জলকীয়া। এয়া দিছোঁ নৰসিংহৰ পাত আৰু মান ধনিয়া পাত, দিছোঁ পিঁয়াজ আৰু কেইফুটামান নহৰু। অলৰেডি আগতে মই মাছখিনি সানোতে যিহেতু নিমখ আৰু হালধি দি দিছিলোঁ, সেয়ে অকণমান নিমখ দি দিছোঁ আৰু অকণমান মিঠাতেল মই দি দিছোঁ। মিঠাতেলখিনি পিচি লোৱাৰ পিছত দিলেও হয়। সেইখিনি পিচি লোৱা মানে মই এইফালে উঠাই দিছোঁ কেৰাহীত, যিহেতু জুই জ্বলাইছোঁ মই, সেয়ে নমাই যাব। সেয়ে মই এইখিনি বনাই লৈছোঁ আগতে। বহুত দেখুৱাই থাকিব পৰা নাই কাৰণ বহুতেই গৰম আৰু আমাৰ পাকঘৰটো চাৰিওফালে টিনৰ ঘৰ, সেইকাৰণে তাতকৈও বহুত গৰম হয়। অলপ দেখুৱাইছোঁ আপোনালোকক। আৰু মোৰ এইফালে জিকা মাছৰ তৰকাৰী হৈ গ'ল আৰু মাছৰ পিটিকাও হৈ গ'ল। সকলোৱে মোৰ ভিডিঅ'টো চাব আৰু যদি চাই ভাল পায় লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।